বিমল বৰা ডাঙৰীয়াৰ সৈতে অসমৰ তিনিওটা পাৱাৰ কোম্পানীৰ বিষয়াবৰ্গৰ সৈতে আমি আলোচনা কৰোঁ। এই আলোচনাত মুখ্যতঃ আমাৰ তিনিওটা পাৱাৰ কোম্পানীক কেনেকৈ আমি ইয়াৰ ৰেভিনিউ লছ আমি মেকআপ কৰিব পাৰোঁ, যাতে সৰ্বসাধাৰণ মানুহে বেছি বিদ্যুতৰ বিল দিব নালাগে। মুখ্যতঃ তাতে সীমাবদ্ধ হৈ আছিলে আৰু সময়ে সময়ে আমি যিখিনি ব্যৱস্থা আজি আলোচনা কৰিছোঁ আপোনালোকক আমি জনাই থাকিম। এটা কথা আমি সকলোৱে জানো যে ইলেক্ট্ৰিচিটি বিল বা টেৰিফ এইটো নিৰ্ধাৰিত হয় বোৰ্ডে কৰা আয় আৰু ব্যয়ৰ ওপৰত। যদি কোনোবা কাষ্টমাৰে ইলেক্ট্ৰিচিটি বিল প্ৰকৃত বিল আদায় নিদিয়ে, তেতিয়াহ'লে ইলেক্ট্ৰিচিটি বোৰ্ডে ইয়াৰ যিটো বোজা, এই বোজাটো সাধাৰণতে সৰ্বসাধাৰণ ৰাইজলৈকে ঠেলি দিয়ে। AERCক তেওঁলোকে পিটিশ্যন দিয়ে যে আমাৰ ইমান লছ হৈছে, গতিকে এই লছটো আমাক মেকআপ কৰি দিব লাগে। অৰ্থাৎ মই যদি ইলেক্ট্ৰিচিটি চুৰি কৰোঁ বা মই যদি ইলেক্ট্ৰিচিটিৰ পইচা নিদিওঁ, ইয়াৰ বোজাটো সৎ গ্ৰাহকসকলে বহন কৰিব লাগে, যিসকলে নিয়মীয়াকৈ বিল দিয়ে। এইটো এটা এনেকুৱা ধৰণৰ ব্যৱস্থা যে যিমানে কোনোবাই চুৰি কৰিব, ভাল যিসকলে উপভোক্তা তেওঁলোকে তাৰ বোজাটো বহন কৰিব লাগিব। তাৰমানে মই ভালকৈ ইলেক্ট্ৰিচিটি বিল দিয়াৰ শাস্তিটো ময়ে বহন কৰিব লাগিব। যদি কোনোবা এটা ষ্টীল ফেক্টৰীয়ে 10 লাখ টকা বিদ্যুতৰ বিল নিদিয়ে, এই 10 লাখ টকা বিদ্যুতৰ বিল নিদিয়াৰ কাৰণে বিদ্যুতৰ দাম বাঢ়ি যায় আৰু যিসকলে নিয়মীয়াকৈ বিদ্যুতৰ বিল দিয়ে তেওঁলোকৰ ওপৰত এই বিলটো বোজা হিচাপে, অতিৰিক্ত বোজা হিচাপে তেওঁলোকলৈকে ট্ৰান্সফাৰ হয়। আজি আমি খৰচি মাৰি আলোচনা কৰি দেখিলোঁ যে আমি যিমান ইলেক্ট্ৰিচিটি কনজিউমাৰক দিওঁ তাৰ বিপৰীতে আমি যি টকা পাব লাগে, প্ৰতি মাহত আমি 300 কোটি টকা কমকৈ পাওঁ। আমি যদি এটা থুলমূল হিচাপত যদি আমি যাওঁ, তেতিয়াহ'লে ইমান টকা আমি কমকৈ পাওঁ। কিছু জেগাত ইলেক্ট্ৰিচিটি বোৰ্ডে ব্যৱহাৰিক কাৰণত টকা উঠাব নোৱাৰে। কোনোবা চৰ চাপৰি বহুত দূৰত আছে, পাহাৰৰ মাজত আছে, কিন্তু এইবোৰ বাদ দিলেও এটা বুজন পৰিমাণৰ ইলেক্ট্ৰিচিটি বা ইলেক্ট্ৰিচিটি ক'ব গ'লে বিল নিদিয়া বা বিলত বেয়া কাম কৰাৰ প্ৰাৰম্ভিক তথ্য আমি দেখা পাওঁ। আমি কিছুমান ব্যৱস্থা আলোচনা কৰিছোঁ যে এটা কোম্পানীয়ে GST কিমান দিয়ে, তাৰমানে তেওঁ কিমান চিমেণ্ট বেগ প্ৰডিউচ কৰে, তাৰ বিপৰীতে ইলেক্ট্ৰিচিটি কিমান দিয়ে, দুয়োটাৰ মাজত ভাৰসাম্য আছেনে নাই, এনেকুৱা কিছু নতুন দিশ আমি আলোচনা কৰিছোঁ। অহাকালি গুজৰাট ইলেক্ট্ৰিচিটি বোৰ্ডেও আমাক এটা প্ৰেজেণ্টেশ্যন দিব অন দ্য বেষ্ট প্ৰেক্টিছ, তেওঁলোকে কিবিলাক বেষ্ট প্ৰেক্টিছ লৈ আহিছে। আৰু মই ভাবোঁ যে আমি যদি এই ধৰণে কাম কৰি যাওঁ, আমাৰ সৎ আৰু নিষ্ঠাৱান কৰ্মচাৰীসকলৰ সহযোগত আমি খুব সোনকালে ইয়াক এটা লাভজনক প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিব পাৰিম। গতিকে মই পুনৰ এবাৰ আমাৰ তিনিওটা কোম্পানীৰ কৰ্মচাৰীবৃন্দক, বিষয়াসকলক শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকক ৰাইজৰ সেৱাত কাম কৰিবৰ বাবে আহ্বান জনাইছোঁ। হ'ব, ধন্যবাদ।